হেল্ল' গাইজ, ৱেলকাম টু মাই নিউ ব্লগ। আজি নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত আজি মই আহিছোঁ। স্বাধীনতা দিৱসৰ দিনা আমি পতাকা উত্তোলন কৰাৰ পিছত মই আহিলোঁ অভয়াপুৰী ৱাৰিয়ৰ্ছ বস্ত্ৰ বেংকত। তো বস্ত্ৰ বেংকিং আপোনালোকক আজি মই বুজাই দিম। বস্ত্ৰ বেংক হৈছে আমাৰ অভয়াপুৰীত ৱাৰিয়ৰ্ছৰ ফালৰ পৰা এটা মানে বস্ত্ৰ বেংক খোলাইছে, য'ত আমি ধৰক যিমান মানুহ আছে, কিছুমান মানুহে বহুত কাপোৰ আছে, সেই কাপোৰবিলাক ব্যৱহাৰ নকৰে। তো সেই কাপোৰবিলাক আমাৰ ইয়াতে বস্ত্ৰ বেংকত আনি জমা ৰাখিব পাৰে। তো সেই জমা ৰখা কাপোৰবোৰ যাৰ ইচ্ছা, মানে কিছুমান এনেকুৱা আছে কাপোৰ পিন্ধিব নোৱাৰে বা কাপোৰ নাই, তেনেকুৱা প্ৰয়োজনীয় যিখিনি কাপোৰ লাগে সেইখিনি কিনিব নোৱাৰে। তো এইটো আমাৰ বস্ত্ৰ বেংক, ইয়াৰ পৰা আপোনালোকে লৈ যাব পাৰে, মানে যাৰ দৰকাৰ। হয়তো আপোনালোকে খবৰো দিব পাৰিব যে অমুক জাগাত এনেকুৱা বস্ত্ৰ বেংক আছে, তোমাৰ যি পচন্দ তাৰে পৰা লৈ আহিব পাৰা, বা আপোনালোকৰ যিটো মানে বস্তু ব্যৱহাৰ নকৰে সেই বস্তুটো আমাৰ ইয়াতে বস্ত্ৰ বেংকত থৈ যাব পাৰে। অকল বস্ত্ৰ বুলি ক'লে আমাৰ কাপোৰ নহয়, কাপোৰৰ লগত আপোনালোকে জোতা, এইবিলাক জোতা, বেগ, মানে বেল্ট, সকলো বস্তুৱে থ'ব পাৰে। যাৰ যি মানে ইয়াতে পচন্দ হয় বা যাৰ যি প্ৰয়োজন বস্তু, সেইখিনি ইয়াৰ পৰা লৈ যাব পাৰে। তো আমি আজি স্বাধীনতা দিৱসৰ দিনা এনেকুৱা হৈছে, বস্ত্ৰ বেংকটো আমাৰ একদম ফুল লোড হৈ গৈছে। তো ইমান কাপোৰ ৰখাৰ জেগা নাই। তো আমি এটা বুদ্ধি কৰিলোঁ কি, বস্ত্ৰ বেংকখিনি মানে আমাৰ সভানেত্ৰী বাইদেউ জয়শ্ৰী বাইদেউৰ বুদ্ধিত এনেকুৱা এটা মানে কি হাতত লোৱা কাৰ্যসূচী হাতত লোৱা হ'ল যে আমি 15 আগষ্টৰ দিনা কিছুমান কাপোৰ আমি ফিল্ডত লৈ মানে বিতৰণ কৰিম। যিসকলৰ প্ৰয়োজন সিহঁতক মানে দিম আমি। তো ইয়াতে মই আহিলোঁ অলপমান খবৰ দিব, যিহেতু খবৰ নাপালেতো মানুহে ল'ব নাযাব, আমি ক'ত থাকিম, কি কৰিম, কিহৰ কাৰণে এইবিলাক কাপোৰ আনিছোঁ। তো মই অলপ ফিল্ডত আহিছোঁ পূৰ্ণিমা বাইদেউক লৈ, আৰু তেওঁলোকে তাত কাপোৰবিলাক ধুনীয়াকৈ সাজি কাচি মানে মেলি ৰাখিছে। তাতে মই ইহঁতক ভাইটিসকলক যাব কৈ আছোঁ, যদি ইহঁতৰ কিবা প্ৰয়োজন আছে, কিবা ল'ব লগা আছে, তো তাতে যাই যাতে সিহঁতে লৈ আহে। তো মই এনেকুৱা ফিল্ডত খবৰ দিব আহিছোঁ যে আমাৰ এনেকুৱা কাৰ্যসূচী চলি আছে, যদি আপোনালোকৰ কিবা কিবি দৰকাৰ। তো তাৰপিছত মই খবৰ দি ইয়াতে আহি গ'লোঁ। ইয়াতে অলৰেডি মানুহ আহি পাইছে। আমাৰ জয়শ্ৰী বাইদেউ আৰু লগতে আৰু এটা বাইদেউৰ নাম নাজানো মই, দুজনে পূৰা ঘামি গৈছে ইয়াতে থাকি বহুত মানুহ, যিহেতু সকলোৱে কাপোৰ লৈ আছে, তো অলপ গাইডো কৰিব লগা হৈ আছে। তো আমাৰ জয়শ্ৰী বাইদেউ হৈছে আঞ্চলিক সমিতিৰ সভানেত্ৰী বাইদেউ। এয়া আমাৰ বাকী ৱাৰিয়ৰ্ছৰ সতীৰ্থ। তো আপোনালোকক মই বস্ত্ৰ বেংকৰ এড্ৰেছটো দি আছোঁ। আপোনালোকে অবেশ্বৰী হায়াৰ ছেকেণ্ডেৰী যে আছে, 5 দুৱাৰ যোৱাৰ ৰাস্তাটোত 4-5টামান দোকান আছে। সেই 4-5টা দোকানৰ মাজেদি সোমাইছে, মানে তাতে এটা ক্লাব আছে, আগতে ক্লাব আছিল মহিলাৰ। তো সেই ক্লাবতে আমাৰ এই বস্ত্ৰ বেংকটো মানে অস্থায়ীভাৱে ৰখা হৈছে। তো আপোনালোকৰে যদি ইচ্ছা হয়, কিবা বস্তু যদি ইয়াতে দান কৰিব খোজে, দি যাব পাৰে। আমাৰ ৱাৰিয়ৰ্ছৰ ফালৰ পৰা আপোনালোকক সদায় স্বাগতম। যিকোনো কামৰ বাবে আমি আছোঁ, যদি মানে যিখিনি সম্ভৱ আমি কৰিবলৈ চেষ্টা কৰোঁ। বিভিন্ন ধৰণৰ কাম কৰি আছে। আৰু ৱাৰিয়ৰ্ছ অকল আমাৰ অভয়পুৰীতে নহয়, অভয়পুৰীৰ পৰা আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট লেভেলো আছে, বাকী ষ্টেট লেভেল, প্ৰত্যেকটো জিলাতে, প্ৰায় প্ৰত্যেকটো জিলাতে আমাৰ ৱাৰিয়ৰ্ছৰ গ্ৰুপ আছে। সকলো জিলাতে ধুনীয়াকৈ কাম চলাই আছে এনেকৈ। আৰু অকল বস্ত্ৰ বেংকটো আমাৰ এইটো ডিষ্ট্ৰিক্টত নহয়, বহুতকেইটা ডিষ্ট্ৰিক্টতে অলৰেডি অ'পেন কৰিছে, আৰু বাকীবিলাক যদিও কৰা নাই, 2-এটা প্ৰচেছ চলি আছে কৰিবৰ কাৰণে। পেণ্ট চাৰ্ট মানে সকলো বস্তু লৈ আহিছিলোঁ একদম। মানে আমি যিখিনি বস্তু আনিছোঁ গোটেইখিনি সঁচাই মানুহৰ প্ৰয়োজনীয় বস্তু বহুত থাকে, কেতিয়াবা নিজে ল'ব নোৱাৰে। তো আমি যেনেকৈ পাৰোঁ সেনেকৈ সহায় কৰিলোঁ। কোনোবা ক'ব পাৰে কি কাপোৰ দিছোঁ, কি চুমাচাত, হয় আপোনাৰ সেইটো কাপোৰ আপুনি প্ৰয়োজন নহ'ব পাৰে, বা আপোনাৰ প্ৰয়োজন নহ'ব পাৰে, আপুনি নল'ব পাৰে। কিন্তু এনেকুৱা কিছুমান মানুহ আছে, সিহঁতৰ এইবিলাকেই প্ৰয়োজন, এইবিলাক দিয়ে সিহঁতৰ নিজৰ প্ৰয়োজনখিনি পূৰাব পাৰে। তো আমি এইটো ভাবিয়ে লৈছোঁ, কোনোবাৰ ভাল লাগিলে ল'ব, কোনোবাৰ বেয়া লাগিলে নল'ব, এইটোৱে আৰু। তো ইয়াতে সমালোচনা কৰাৰ কোনো দৰকাৰ নাই, আমি যাক যেনেকৈ পাৰোঁ কৰি আছোঁ। তো চলি আছে আমাৰ কাৰ্যসূচী, ধুনীয়াকৈ চলি আছে। আজি কোনেও তেনেকৈ কোৱা নাই, যদিও এজন কাৰোবাৰ হয়তো 100জনৰ মাজত এজন ওলাব পাৰে। চাওক আপোনালোকৰ কিমান ভিৰ, বহুত মানুহ আহিছে ইয়াতে, এইবিলাকেই সিহঁতৰ প্ৰয়োজন। তো এইখিনি দিও যদি আমি সিহঁতৰ মুখত হাঁহি ফুটাব পাৰোঁ, তথাপি সিহঁতৰ কিমান ভাল লাগে ন। তো প্লিজ আপোনালোকে বেয়া কমেণ্ট নকৰিব। অকল
মই জাষ্ট বুজাবৰ কাৰণে দিলোঁ, ভিডিঅ'টো বনালোঁ, আপোনালোকেও জানক। কাৰোবাৰ অদৰকাৰী বস্তু যদি আছে সেই বস্তুটোৱে আৰু আকৌ কাৰোবাৰ দৰকাৰী হৈ পৰিব পাৰে। তো আপোনাৰ যদি তেনেকুৱা বস্তু থাকে আপোনালোকে নিজৰ ইচ্ছামতে আহি আমাৰ বস্ত্ৰ বেংকত দান কৰি যাওক। কোনেও মানে তাতে কোনো মানুহ নাথাকে, আপোনাৰ নিজৰ ইচ্ছামতে দি থৈ যাব পাৰে, কোনেও একো নকয়। আপোনাৰ যদি কিবা তাতে মানে প্ৰয়োজনীয় বস্তু ল'ব লগাও থাকে তাৰে পৰা লৈ যাব পাৰে, কোনেও একো ক'ব নোৱাৰে। তো এনেকৈয়ে আমাৰ কাৰ্যসূচী চলি আছে। আজি যিখিনি কাপোৰ আছিল গোটেইখিনি দি গ'লে আৰু বহুত ৰখি গ'ল, হয়তো আৰু কাপোৰ আনিলে আৰু ইহঁতে লৈ ল'ল হয়। তো আমি নেক্সট ছানডে যাম বুলি কৈছোঁ, ইহঁতক কৈ আহিছোঁ। তো চাওক কি হয়। তো অলৰেডি আমাৰ কাপোৰ দিয়া শেষেই হ'ল, এইবিলাক দুই এটা বাকী আছিলে, এই ভাইটিহঁতক দি দিলোঁ। তো এইটো আমাৰ পোষ্টাৰ হয়, পোষ্টাৰটো আপোনালোকে ভালকৈ চাই লওক। ইয়াতে আমাৰ বাইদেউসকলো বহি আছে, অলপ জিৰণি লৈছে। বাইদেউ কিবা ক'ব? বাইদেউ হ'ব, কওক কিবা অলপমান অৰিয়াৰ্ছৰ বিষয়ে কওক আপুনি। ভাল লাগিল অনুষ্ঠানটো কৰি আঞ্চলিকৰ লগত। কিমান দিন ধৰি আছে আপুনি অৰিয়াৰ্ছত? হা অ'কে, আপুনি কিবা ক'ব বাইদেউ? আপোনাৰ নামটো কওক প্ৰথমতে। মোৰ নাম সীমা চৰকাৰ, ৱাৰিছৰ পৰা আমি আহিছোঁ বস্ত্ৰ বিতৰণৰ কাৰণে। আমাৰ কামটো কাৰ্যসূচীটো কেনেকুৱা হ'ল আজি? একদম পুৰাভাৱে ভাল হ'ল। ভাল হৈছে না? দিয়া, আপুনি কিবা ক'ব? কিবা ক'ব? নমস্কাৰ, মোৰ নাম পূৰ্ণিমা অধিকাৰী হয়। মই ৱাৰিছৰ পৰা আহিছোঁ ইয়াতে। আমি ইয়াতে আজি বস্ত্ৰ বেংকৰ পৰা বস্ত্ৰ বিতৰণ কৰিলোঁ। আমাৰ বস্ত্ৰখিনি যিমানখিনি আমি আনিছিলোঁ গোটেইখিনি আমাৰ শেষ হৈছে, চবেই লৈছে, চবেই মানে ভাল লাগিছে। বাইদেউ আপুনি কিবা কওক, আমাৰ মুখ্য কি কয় সভানেত্ৰী বাইদেউ। সফল বুলিয়ে ক'ব পাৰি। বস্ত্ৰ বেংকত বহুত কাপোৰ জমা হৈছিল, মানে ঢেৰ কাপোৰ, আৰু মানুহৰ ইমান সহযোগিতা পাইছোঁ, বহুত ভাল লাগিছে। গতিকে কাপোৰখিনি তাতে মানে মানুহে লৈ যোৱা নাই, কিছুমান অলপ কম হৈছে, আৰু লৈ যোৱাটো দিয়াটো বেছি হৈছে কিন্তু লোৱাটো কম হৈছে। সেইকাৰণে আজি আমি এইখিনি পিৰাধৰা পাৰ্ট 1 নে পাৰ্ট 2? পাৰ্ট 1 পিৰাধৰা পাৰ্ট 1ৰ ইয়াতে পাটাৰী ব্লকৰ ওচৰত এইখিনি আমি তাৰমানে কাপোৰ কিছু বিলি কৰিলোঁ। এতিয়া নেক্সট টাইম আমি আৰু কৰিম তাৰমানে। আৰু যদি পাৰে মানুহবিলাক তাতে যাই লৈও আহিব পাৰে। পাৰিব, এইটো আমাৰ বেংকটো তাৰমানে লৈ অহাৰ কাৰণেই, কিন্তু কিছুমানে হয়তো খবৰ নাপায়, সেইকাৰণে মানে হয়তো অলপ কম হৈছে যোৱাটো। আপুনি এড্ৰেছটো কৈ দিয়ক, ক'ত গ'লে পাব? হ'ল অভয়াপুৰী দৌল মন্দিৰ যে আছে, পাঁচজোৱা দৌল মন্দিৰ, তাৰে ওচৰত এটা যুৱ সংঘৰ অফিচ আছে, তাতে আমি অস্থায়ীভাৱে কৰিছোঁ। ঠিক আছে, কোনোবাই তাতে বস্তুটো থ'বও পাৰে, লৈও আহিব পাৰে, যাৰ দৰকাৰ মানে যাৰ দৰকাৰ সি লৈ আহিব পাৰে। অ'কে, গুড। ধন্যবাদ। তো আপোনালোকে নিশ্চয় অলপ অলপ গম পালে, আমাৰ বাইদেউসকল নিজৰ বক্তব্য ৰাখিলে। তাৰপিছত আমি তাৰে পৰা ফিল্ডৰ পৰা ইয়াতে আহিলোঁ, অলপ কাপোৰবিলাক ধুনীয়াকৈ চিজিল কৰি ৰাখি গ'লোঁ, যিহেতু নেক্সট ছানডে আকৌ যাব লাগিব, তাৰ কাৰণে অলপমান তৈয়াৰী কৰি গ'লোঁ এইকেইজন বাইদেউ আমি। বাকীবিলাক তো 15 আগষ্টৰ কামখিনি যিখিনি কাম আছিলে এইখিনি কৰি ল'লোঁ, আৰু এটা প্লেন আছিলে তাত নগ'লোঁ মই, যিহেতু আমাৰ ভণ্টি ঘৰত আছে, তেওঁ আজি গুচি যাব, জয়কে ল'ব আহিছে। তো মই ফাইনেলি ঘৰত যাই আছোঁ, এতিয়া অকলে আহিছিলোঁ। আজিকালি ৰাস্তাবিলাক বহুত ডাঙৰ হৈছে ভাই। তো ফাইনেলি মই ঘৰত আহি পালোঁ, অহাৰ লগে লগে ভণ্টিয়ে যাবলৈ ৰেডি হৈছে, আমাৰ ভণ্টিক ল'ব আহিছে। আজি মোৰ বহুত বেয়া লাগিব, সকলোৰে বেয়া লাগিব, যিহেতু আমাৰ টুকটুকি সোনা আজি গুচি যাব। সকলোৰে বহুত বেয়া লাগি আছে। তেওঁ আমাৰ ঘৰত থাকিলে মানে সকলোৱে একদম মানে পূৰা হেপ্পী থাকে, ইমান টুক কৰি থাকে মইনাজনী। তো বহুত ভাল লাগি থাকে, একদম সকলোকে হহুৱাই থাকে, তেওঁ কি কৰি থাকে। সৰু ছোৱালী আপোনালোকে জানে, এতিয়া চাওক আমাৰ টুকটুকি সোনা, তাই ঘৰত যাব, তাই ভাবি আছে কি হৈ আছে, মই ক'ত যাই আছোঁ। আৰু সেইটো আমাৰ ডাঙৰ টুক কৰি চাই আছে সোনাটা। তেওঁ ল'ব আহিছে, তাৰ ভণ্টি হয় এইটো। অ' মাই গড, মোৰ পুচকি সোনা আজি তেওঁ গুচি যাব, বহুত বেয়া লাগি আছে ভাই। তো গুচি গ'ল, কি কৰিম আৰু উপায় নাই, ঘৰ যিহেতু যাবই লাগিব। বাই বাই টুকটুকি সোনা মোৰ।
বন্ধুসকল মোৰ এই ভিডিঅ'টো চোৱাৰ বাবে নেক্সট ভিডিঅ'ত আকৌ লগ